বেংজাপ কেনেকুৱা মাৰে পুখুৰীত। নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকৰ খেতিয়কবিলাকৰ এটা ভাল খবৰ আহিছে। ধানৰ দাম বাঢ়ি গৈছে। এয়া আজি ধান বেচিবলগীয়া হৈছে। ধানৰ দাম বাঢ়িলে যিহেতু অলপ বিক্ৰী কৰি দিওঁ। এয়া ৰঞ্জিত ধান পুৰা অৰ্গেনিক হয়। এইটো গোবৰ সাৰৰ, ৰাসায়নিক সাৰ ইউজ কৰা নাই আমাৰ গাঁৱলীয়া। আমাৰ বৰ্তমান ধান ওলোৱা হৈ গ'ল। বহুত গৰম হৈ গ'ল। এতিয়া আমি গা ধুবলৈ গৈ আছোঁ। আমাৰ একদম কি কয় পুখুৰী এটা আছে, পূৰা HD পুখুৰী হয়। এনেকুৱা মানে চাফা পানী, মানে পূৰা নেচাৰেল হয়। মানে আপোনালোকে চাই থাকিব পাৰিব, বহুত ঠাণ্ডা। আমাৰ এইখন ধুনু তামোল বাৰী হয়। আপোনালোকক যিহেতু মানে পুখুৰীত গা ধুব যাওঁ, মানে সিফালে বাৰীত দি যাবলগীয়া হয়। আপোনালোকক নিদেখুৱাই কেনেকুৱা থাকোঁ ন। নিজৰে ঘৰতেই ৰোৱা পুলি হয়। চাওক ইমান ধুনীয়া সুন্দৰ, চাওক কিডাল গছা, চেহেৰা চাওক। ইয়াৰ একো সাৰ দিয়া নাই, সাৰ দিয়া নাই। নিজতে ঘৰতে গোবৰ সাৰ দিয়া আছে। ইয়াত চাওক নতুনকৈ বনোৱা হৈছে। ইয়াত বেছি দিন হোৱা নাই, বেছি ইয়াত 3 বছৰমান হৈ গ'ল বৰ্তমান। আমি গৈ আছোঁ আমাৰ ধুনীয়া পুখুৰীটোত। আমি গা ধুই দেখুৱাইছোঁ আজি। ঘৰৰ পৰা ধান ওলাই গৰম লাগি গ'ল, ভোগলাও লাগিলে, খজুৱাই আছে পূৰা গাটো। সেইকাৰণে পুখুৰীটো অলপ চাফা হৈ ল'বলৈ গৈছোঁ। আমাৰ পুখুৰীটো ধুনীয়া পুখুৰী। বহুত দ আছে, বহুত দ আছে। আপোনালোকক বেংজাপ কেনেকুৱা মাৰে পুখুৰীত। আজি যিহেতু নেকি গা ধুলোঁ পুখুৰীত গা ধোৱা হৈ গ'ল অলৰেডি। ঘৰত আহিলোঁ, ৰুমত আহিলোঁ, অলপ ফ্ৰেছ হ'লোঁ, অলপ বহিছোঁ টিভি চাবলৈ। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, বেল আইকনটো দবাই দিব। মই আশা কৰোঁ যে মোৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। বাই বাই, বাই বাই। হাই কেতিয়াবা, বাই বাই, বাই বাই।
ল'ৰাজনক চাই আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, প্লিজ প্লিজ। থেংক ইউ, আজিৰ ভিডিঅ'লৈ ইমানেই।